পোনপ্ৰথমে নমস্কাৰ সকলোকে মই আহিছো আজি আকৌ নতুন এটা ভিডিঅ' লৈ তো ভিডিঅ'টোত কি হ'ব আপোনালোকে চাই গৈ থাকক ভাবিছো সকলোৰ কাৰণে হেল্পফুল ভিডিঅ' হ'ব বুলি তেন্তে পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো নে কি কয় আৰু এইয়া মই ঢেৰ কামৰ মাজতো এইখোপা কি ওলাই লৈছোঁ জানেনে এয়া হৈছে ষ্টন মই কি কৰিম আপোনালোকক দেখুৱাই আছোঁ দেই এয়া কিনিবলৈও পায় কিনিলেও পায় মানে অনলাইন এভেইলেবল পাই যায় কিন্তু কিনি থকাতকৈ মই ভাবিলোঁ কিনি থকাতকৈ নিজেই যেতিয়া কৰিব পাৰোঁ তে সেইটো কিয় কিনিম হয়নে নহয় সেইকাৰণে মই ভাবিলোঁ যে এইটো মই কালাৰ কৰি ধুনীয়াকৈ ক'ত দিওঁ সেইটো দেখি থাকিব আপোনালোকে দেখুৱাম তাৰপিছত মই এইবোৰ নেইল পলিচ এইবোৰ নলগাওৱে এনে ফুটি হৈ আছে কিনি পেলাই লগোৱাই নাযায় তো সেইকাৰণে ভাবিলোঁ এই নেইল পলিচখিনিকে লগাই দিওঁ ওপৰত কালাৰো আছে কিন্তু কালাৰটো নাই লগোৱা এই নেইল পলিচবোৰকে লগাই দিছোঁ কালাৰ নেইল পলিচ একেই হৈ যায় কালাৰটো হ'লেই হ'ল আৰু হয়নে নহয় কাৰণে এইটো মই ফাৰ্ষ্ট লগাই ল'লোঁ লগাই উঠিহে মানে ভাবিলোঁ ষ্টনৰ কথাবোৰ সেইকাৰণে কৰিছোঁ কালাৰ কৰি উঠি যেতিয়া শুকাৰ পিছত মই ইয়াতে দিম ইয়াৰ গুৰিত দিম আৰু তাৰপিছত এইটো হৈছিলে কফি কাপ আছিলে সেইটো মোৰ হাতৰ পৰা পৰি মানে ঠাৰিডাল ভাঙি থাকিলে সেইকাৰণে কাপটো মৰম লগা সেইকাৰণে মই ভাবিলোঁ পেলাই নিদিওঁ নতুনে আছিলে নতুনতে হাতৰ পৰা পৰি ভাঙিছিলে সেইকাৰণে পেলাই নিদি মই এইটোত এটা বেলেগ ব্যৱস্থা ল'ম বুলি সেইকাৰণে থৈ দিছিলোঁ আজি সেয়াই কৰিব লৈছোঁ তো চাই গৈ থাককচোন এইখিনি গোটেই লগোৱা আধা মোৰ লগাই মেলি পিছতহে মানে ভাবিলোঁ আৰু যে এইখিনি মই এটা কাম কৰিব পাৰোঁ দেখোন সৰুকৈ ভিডিঅ' এটা বনাই ৰাইজৰ মাজত দেখোন আনিব পাৰোঁ দেখুৱাব পাৰোঁ মানে এইটো ভিডিঅ' দেখি আন দুজনেও শিকিব পাৰিব হয়নে নহয় সেইকাৰণে সেইটো বুলি ভাবিয়ে মই ভিডিঅ'টো বনালোঁ তো চাই গৈ থাককচোন কেনেকৈ কি কৰিছোঁ এতিয়া থাকাখিনি 5টা আছিলে সেইখিনিকে মই এতিয়া কালাৰ কৰিব লৈছোঁ এনেকৈ নেইল পলিচ অকণমান লগাই লৈ ষ্টনত ধুনীয়াকৈ লগাই গৈছোঁ ধুনীয়াকৈ এনেকৈ লগাই গৈ আছোঁ আৰু এইখিনি ৰ'দত থৈ দিম অলপ টাইম শুকাবৰ কাৰণে বেছি টাইম নালাগে নেইল পলিচখিনি শুকাওঁতে বেছি টাইম নালাগে হয়নে নহয় অলপ ৰ'দত দিলে শুকাই যাব ৰ'দত নিদিলেও শুকাব তথাপি মই ৰ'দত দি দিম তাৰপিছত দেখুৱাওঁ ইফালে মোৰ কামৰ মাজতে ইফালে কালাৰ মেন আমাৰ কালাৰ কৰি আছে আমাক মানে কি আৰু হেৰি দৰকাৰে নাই কালাৰ কৰা মানুহৰ দৰকাৰে নাই মানে হাজিৰা লগাব দৰকাৰেই নাই আৰু আমাৰ ঘৰতে আছে এয়া আমাৰ ঘৰতে প্ৰিণ্ট কৰা মানুহ আছে তে মানুহ লগাব দৰকাৰেই নাই আমাৰ পইচাখিনি বাচি যাব হয়নে নহয় এয়া আমাৰ ছাৰে লগাই আছে ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু পাকঘৰখন একদম চিদিলি বিদিলি হৈ আছে বহুত খেলিমেলি হৈ আছে মই ভাত আঞ্জা গোটেইখিনি বনাই উঠি চিজিল কৰিম চব আৰু অকণমান দেখুৱাই দিছোঁ কেনেকৈ কালাৰ কৰিছে বহুত ইজি হয় কালাৰ কৰিব আৰু মই এয়া শিঙি মাছ দেখিছে আলু কাটি থৈছোঁ শিঙি মাছ ৰং কৰি থকাৰ মাজতে ভাত আঞ্জা বনাব লাগিব হয়নে নহয় টাইম হৈছে যিহেতু ভাত আঞ্জা বনোৱাৰ লাহেকৈ খাবই টাইম হ'ব আৰু এইটোতো মানে এইটো কালাৰ কৰা হোৱা নাছিলে অনলি ফুটিং মাৰি থৈছিলে আৰু এইটো কালাৰ কৰিব ওপৰৰখিনি চাফা কৰিছে তাৰপিছত এইটো কালাৰ কৰিব এইটো পিছত দেখুৱাম আজি দেখুওৱা নহ'ব কাৰণ কালাৰ কৰোঁতে 2 দিনমান লাগি যাব আৰু এইখিনিয়ে দেখুৱাই লওঁ কেনেকৈ কালাৰ কৰিছে ব্লু কালাৰ কৰি আছে বহুত ইজি হয় বহুত এবাৰতে মানে বহুত ধুনীয়া ফিনিচিং হৈছে তথাপি দুবাৰ দিব লাগিব যেন পাইছোঁ আৰু নতুন কালাৰ কৰিলে কিবা এটা ভাল লাগে জিলিকি আছে দেখিছে ইয়াতে কিবা দাগ চাগ লাগিলে মুচি দিলে বেলেগ গুচি যাব এয়া বাৰু পিছত দেখিম হয়নে নহয় এইখন ৱাল কিন্তু বেচিনৰ পৰা চাবোন পানী চিটিকি গোটেই দাগ হৈ গৈছিলে সেইকাৰণে এনেকৈ ব্লু কালাৰ কৰি দিয়া হৈছে নতুনকৈ এয়া মই আলু ভাজিলোঁ মই শিঙি মাছৰ জোল বনাম কৈছিলোঁ নহয় মাজতে এইখিনিও অলপ দেখুৱাই দিছোঁ এয়া আলু ভাজিছোঁ ইয়াতে পিঁয়াজ দিছোঁ আদা নহৰু জলকীয়া জালুক জিৰা
এনেকৈ দি ভাজি আছোঁ। তাৰপিছত এয়া হৈছে পাত, এয়া হৈছে এইটো হয় ডাঙৰ মানিমুনি, নৰসিংহ আৰু আমি কওঁ খাচীধাৰী বুলি কওঁ, এইটো দীঘল পাতটো খাচীধাৰী বুলি কওঁ। আৰু ভেদাইলতা থাকিলে বেছি ভাল হয়। এইখিনি মই এতিয়া খুন্দনাত খুন্দি ল'ম, অলপ খুন্দি মেলি শিঙি মাছৰ জোল এইটোৰ লগত বনাম। এইখিনি পাতেৰে বনাম। আৰু এয়া দীঘলকৈ দেখিছে কটা থাকে অকণমান, এইটো খাচীধাৰী বুলি কওঁ। মচুনদাৰী নহয় দেই, খাচীধাৰীয়ে বুলি কয় আমাৰ এইফালে। ভাতটো কি বাহিৰত বনাম, বেলেগ ৰুমত নিম। পেইণ্টাৰ দিয়া হ'ল, এইফালে এইটো এক চাইড কমপ্লিট হোৱা নাই, এইটো কমপ্লিট হৈছে। তলৰখিনি বাকী আছে। তলৰখিনি কি কালাৰ দিবা? ব্লেক, কফি। তলৰখিনি একদম তলৰখিনি কফি কালাৰ। কি কাটিং? এছ কাটিং, নাজানো কি কয়। এছ কাটিং। আৰু মোৰ এইখিনি খুন্দা হৈ গ'ল, পাতখিনি এনেকৈ খুন্দি ল'লোঁ। এতিয়া পানী দিয়াৰ পিছত অলপ টাইম উতলাৰ পিছত মই খুন্দি থোৱা পাতখিনি দি দিলোঁ। দি থোৱাৰ পিছত অলপমান লৰাই দিব লাগিব। অলপমান লৰাই দি ঢাকি দিম অলপ টাইম, 5 মিনিটমান ঢাকি দিম। তাৰপিছত মাছখিনি দিম। মাছখিনি দিয়াৰ পিছত আলু দুটামান ভাঙি দিম। ভাঙি দিয়াৰ পিছত হৈ গ'ল মোৰ শিঙি মাছৰ জোল। এতিয়া মাছ দিব হৈ গ'ল। মাছখিনি মই দি দিলোঁ। এতিয়া আকৌ 5 মিনিটৰ পিছত মই নমাই দিম। আলু ভাঙা নাই বৰ্তমান, এতিয়া ভাঙি দিম মই আলুখিনি কেইটামান। এয়া আমাৰ প্ৰাজনীয়া স্কুলৰ পৰা আহি পাই গ'ল। এতিয়া আমি বাকী থকা কামখিনি কৰিম। এইখিনি যে কালাৰ কৰিছিলোঁ, এতিয়া এইখিনি মই ইয়াতে কেনেকৈ দিওঁ আপোনালোকে চাই থাকক দেই। চাই থাকক। আৰু আজি স্কুলত কালাৰ যে সানি দিছিলে, হলি সানি দিছিল। হলি কালিহে আছে, আজি নহয়। কালি যে সানিব নোৱাৰিব, সেইকাৰণে আজি সানিছে আৰু। হয়, কালি যে মিছে লগ নাপাব, কালি স্কুল বন্ধ যে, সেইকাৰণে আজি লগাই দিছে নেকি? মই এই স্কুলৰ পৰা আহোঁতে কেনেকুৱা ভূত হৈ আহিছিলে মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই বাথৰুমত আছিলোঁ। সেইকাৰণে ভূত হোৱা নাই নেকি? মই ভূত হোৱা বুলি ভাবিছিলোঁ আকৌ। মুখখনে ভূত হৈ গৈছে, হাঁহি মুখ বিষাই গৈছে এনেকৈ। হয় নেকি? এতিয়া আমি এইখিনি কৰোঁ হা। তুমি ধৰিবা নেকি? ভালকৈ ধৰি থাকিবা দেই। কেমেৰামেন ভালকৈ হ'বা। অ'কে। ইয়াৰ ৰেড কালাৰ কৰিছিলোঁ, ৰেড আৰু ব্লু, হোৱাইট আকৌ ৰেড আকৌ ব্লু দিম আৰু ব্লু আকৌ হোৱাইট, ইফালে দিম হোৱাইট। হোৱাইটটো কালাৰ কৰা নাই। হোৱাইট কালাৰ কৰিছোঁ। ওচৰত নিয়া আকৌ, মানে ওচৰত নিয়া এনেকৈ। এইয়া চাওক, এনেকৈ দিছোঁ, কি ধুনীয়া লাগিছে দেখিছেনে? ঘৰতে এনেকৈ কি ধুনীয়া সহজতে কৰিব পাৰি, হয়নে নহয়? আপোনালোকেও যদি মানে কালাৰ এনেকুৱা এনেই আছে পৰি, তেতিয়াহ'লে কৰিব পাৰে। এনেকৈ কালাৰ কৰি মেলি ধুনীয়াকৈ টাপৰ বডিত দিব পাৰে, তেতিয়া ভাল লাগে। ইনডোৰ টাপত দিলে বেছি ভাল লাগে। এয়া ইয়াতে এতিয়া এনেদৰে থৈ দিছোঁ। এইটো মানি প্লাণ্ট, এইটো কালি লগাইছিলোঁ আৰু এইটো আগৰে, বহুত আগৰ। এইটো বহুত শিপা ওলাইছে তলত, এয়া শিপাবোৰ তলত এয়া
অলপ লেতেৰা হৈছে, বহুত দিন হ'ল চাফা কৰা নাই। আজি চাফা কৰি বেলেগ পানী মানে চেঞ্জ কৰি থ'ব লাগিব। এয়া মানি প্লাণ্টখিনি কালি লগাইছিলোঁ মই, পানীত থৈছোঁ এইখিনিও। আৰু এইটো আজি লগোৱা স্মল স্নেক প্লাণ্ট। তাৰপিছত ইফালে হৈছে এই ভাঙা যিটো ঠাৰি হয়, এইখিনিতে আছিলে নহয়, এইটো মানে কালাৰ কৰি দিছোঁ যাতে দেখাত অলপ ভাল হয়, সেইটো কাৰণে এনেকৈ ৰেড কালাৰ কৰি দিছোঁ। এতিয়া দেখাত অলপ ভাল হৈছে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আকৌ এদিন আহিম নতুন এটা ভিডিঅ'